নমস্কাৰ, মই আজি সৰিয়হ দি আৰু মাছেৰে ৰান্ধোৱা সৰিয়হখিনি মই 10 মিনিটমান ভিজাই ৰাখিছিলোঁ। আৰু সৰিয়হত এতিয়া মই দিলোঁ এয়া নহৰু আৰু অলপ গোটা জিৰাটো অলপ পৰিমাণটো কমাই দিছোঁ, আৰু সৰিয়হটো অলপ বেছি দিছোঁ মই, জিৰা অলপ দিলেই হ'ব। আৰু এইখিনি এতিয়া মই মিক্সিত ধুনীয়াকৈ গুড়া কৰি ল'ম। বিলাহী ল'লোঁ ডাঙৰ চাই এটা, আৰু পিঁয়াজ ল'লোঁ ডাঙৰ চাই এটা, আৰু এইকেইটা জলকীয়া লৈছোঁ, আৰু এইখিনি নহৰু মিহি মিহিকৈ কাটি লৈছোঁ। এইখিনি মাছ হয়, মই ধুনীয়াকৈ ধুই মেলি নিমখ হালধি সানি ল'লোঁ। গেছত কেৰাহীটো মই বহাই দিছোঁ, তেল দি দিছোঁ, আৰু তেলখিনি গৰম হওক। আৰু তেলখিনি গৰম হৈ গৈছে, এতিয়া মাছ কেইপিচ দি দিওঁ। এতিয়া মই লুটিয়াই দিম মাছখিনি। আৰু মাছখিনি মই ধুনীয়াকৈ ইলুটি চিলুটি কৰি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া মই গেছত কেৰাহীটো বহাই দিছোঁ, তেল দি দিছোঁ, আৰু তেলখিনি গৰম হৈ গৈছে। তেলখিনি গৰম হোৱা তেতিয়া মই নহৰু দি মিহি মিহিকৈ কাটি ৰাখিছিলোঁ, আৰু জলকীয়া ফালি ৰাখিছিলোঁ, জলকীয়াখিনি দি দিছোঁ। এতিয়া দিলোঁ মই পিঁয়াজখিনি অলপ লাল হোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব, আৰু নহৰুটো আপোনালোকে অলপ লাল কৰিয়ে ভাজিব, নহৰু জলকীয়াটো। আৰু পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া দিলোঁ মই কাটি থোৱা বিলাহীখিনি। নিমখটো আপোনালোকে যি পৰিমাণত খায় সেইটো পৰিমাণত লৈ ল'লে হ'ল, মই নিমখ দিছোঁ। হালধিটো আপোনালোকে জোখত দিব, আৰু ভালদৰে লৰাই দিম। বিলাহীখিনি ধুনীয়াকৈ গলি যোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব, গোটা হৈ থাকিলে ভাল নালাগে। আৰু এয়া বিলাহীখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ, পূৰা গলি গৈছে। এতিয়া দিলোঁ মই মিক্সিত পিচি থৈ দিয়া মছলাখিনি দি দিলোঁ। সৰিয়হ পিচি ৰাখিছিলোঁ, নহৰু আৰু সৰিয়হ জিৰা এইবিলাক দি দিলোঁ। এইখিনি মছলাখিনি এতিয়া ভালদৰে একদম ভাজিব লাগিব। মছলা বাতিটোত মিক্সি বাতিটোত মানে মছলা লাগি আছিলে, সেইটো আখালি পেলাই দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে একদম 15 মিনিটমান ভালদৰে ভাজিব লাগিব মছলাখিনি। আৰু ভাজি থাকোঁতে এয়া দেখিছে নহয়, কেৰাহীত লাগি গৈছে মানে ভাজা হৈছে। আৰু এনেকৈ মানে কেৰাহীত লাগি গ'লে অলপ ভাল হয়, খাবলৈ টেষ্টি হয়, আৰু মছলাটো ধুনীয়াকৈ ভাজা যায় আৰু ধুনীয়াকৈ। আৰু অলপ যদি আপোনালোকে পানী দি যদি ভাজে মছলাটো, তেতিয়া আৰু খাবলৈ বেছি টেষ্টি হয়। অলপ পানী দি ভাজিলোঁ মছলাটো মই। আৰু এয়া মছলাখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ, আৰু ভাজা হৈয়ে গৈছে। এতিয়া মই পানী দিছোঁ। এতিয়া তৰকাৰীখিনি মই উতলিব দিম। আৰু এয়া তৰকাৰী উতলি আছে, আৰু তৰকাৰী উতলি থকা মই দিলোঁ এতিয়া মাছ কেইপিচ। আৰু মাছ কেইপিচ দি পেলাই এতিয়া ভালদৰে উতলাব লাগিব। আৰু এয়া মাছৰ তৰকাৰী উতলি আছে। এই সৰিয়হ দি আৰু মাছেদি এই ৰেচিপিটো যদি বনাই খাব এবাৰ, বহুতে টেষ্টি হয়। আৰু চাওকচোন কালাৰটো বহুত ধুনীয়া আহিছে। আৰু হৈ গৈছে, এতিয়া নমাই দিম মই। আৰু এয়া হৈ গৈছে, সৰিয়হ আৰু মাছেৰে ৰান্ধিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।